গৰম দিনত পিঠি, ভৰি, হাত আদি সকলোতে উঠা ঘামচিসমূহৰ পৰা আমি ঘৰুৱা কি সামগ্ৰীৰে অতি সহজতে ঘৰতে ঠিক কৰিব পাৰোঁ তাৰ বিষয়ে এই ভিডিঅ'টিত জানিম। এতিয়া জানো আহক ইয়াৰ ওপৰত আমি কি প্ৰলেপ বা কি লগাব পাৰোঁ। প্ৰথম উপাদান হৈছে গৰম দিনত অতি সহজতে পোৱা হেলেচি শাক। হেলেচি শাকৰ পাত পিহি গাত ঘঁহিলে ঘামচি নাইকিয়া হয়। ইয়াৰ পিছত দ্বিতীয় উপাদান হৈছে গোল নেমু। গোল নেমু ফালি ঘামচি হোৱা ঠাইত লগালে ঘামচি ভাল হয়। তৃতীয় উপাদান হৈছে মহানিমৰ পাত। মহানিমৰ পাত সিজাই পানীখিনি ঠাণ্ডা কৰি গা ধুলে ঘামচিৰ পৰা ৰক্ষা পাব পাৰি। এতিয়া জানো আহক গৰম দিনত ঘামচি নহ'বলৈ ল'ব লগা সাৱধানতাসমূহ কি হ'ব পাৰে। প্ৰথমতে হৈছে পৰিষ্কাৰ ছাল। নিজৰ দেহা পৰিষ্কাৰ কৰি ৰাখিব লাগে। দ্বিতীয়তে কটন কাপোৰ পৰিধান কৰিব লাগে আৰু দৈনন্দিন আমি 3 লিটাৰ পানী খাব লাগে। যদিহে মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ ধন্যবাদ।